শুনাচোন, দেউতাই মোৰ বাবে কিন্তু বহুত ভাল ভাল ল'ৰা চাই আছে। মই কিন্তু তোমাৰ বাবে অপেক্ষা কৰিব নোৱাৰো। মা দেউতাক আৰু মই বুজাব নোৱাৰা হৈছো। তুমি মোক কেতিয়া বিয়া পাতিবা? তুমি মোক সদায় কৈ থাকা বিয়া পাতিম পাতিম বুলি। মই কিন্তু তোমাক এইবাৰ কৈ দিছো, তুমি যদি মোক এইবাৰ বিয়া নাপাতিলে মা দেউতাই চোৱা ল'ৰাৰ লগত মই বিয়া হৈ যাম। ৰবাচোন, তুমি ইমান অধৈৰ্য কিয় হৈ আছা? সদায় একেটা কথাই তুমি আৰু কিমান কবা? মোৰ ওপৰত তোমাৰ বিশ্বাস নাই নেকি? অলপ বেলেগ কথাটো পাতা বিয়াৰ বাহিৰে। তোমাৰ ওপৰত মোৰ বিশ্বাস আছে, সেইকাৰণে তোমাৰ লগত বিয়া হ'ব খোজো। মই কিন্তু এইদৰে ৰৈ থাকিব নোৱাৰো। তুমি যদি মোক বিয়া পাতিব বিচাৰা আজিয়ে মোক বিয়া কৰাই লৈ যোৱা। ঠিক আছে, মই তোমাক কথা দিছো, অহাকালি আমি দুয়ো মন্দিৰত গৈ বিয়া পাতি ল'ম। এতিয়া তুমি সুখী নে? মই তোমাক কথা দিছো, মই তোমাক বিয়াৰ পিছত বহুত মৰমত ৰাখিম। তোমাৰ প্ৰয়োজনীয় সকলো বস্তু আনি দিম। তোমাৰ মুখৰ হাঁহি ধৰি ৰখাটো মোৰ দায়িত্ব হয়। এতিয়া সুখী নে? এটলিষ্ট এতিয়াতো অলপ ভালদৰে কথা পাতা। হ'ব বাৰু, মই দুখীয়া ঘৰৰ ছোৱালী, কিন্তু মোৰ বস্তুৰ প্ৰতি একো লোভ নাই। মই কেৱল তোমাৰ পৰা মৰম সুখ শান্তিখিনিহে বিচাৰো। ঠিক আছে, তুমি অহাকালি ৰাতিপুৱা আহিবা। আমি দুয়োজনে মন্দিৰত বিয়া পাতি মই তোমাক ঘৰলৈ লৈ যাম। আৰু এটা কথা মনত ৰাখিবা, তুমি যেতিয়া ঘৰৰ পৰা ওলাবা চাবা যাতে কোনো গম নাপায়। মনে মনে ওলাই আহিবা। শুনা না, মোৰ হ'বলগীয়া শাহুৱে মোৰ নিজৰ বোৱাৰী হিচাপে গ্ৰহণ কৰিব জানো? মোৰ বৰ ভয় লাগি আছে জানা। তুমি একো ভয় নকৰিবা, মই তোমাৰ লগত আছো নহয়। মই কিদৰে মাক বুজাব লাগে মই জানো নহয়। ঠিক আছে, ব'লা আমি এতিয়া যাওঁ। ঠিক আছে, মই কালি মনে মনে মোৰ প্ৰয়োজনীয় সকলো বস্তু লৈ আহিম। মোৰ মনটো বৰ বেয়া লাগিছে জানানে, মা দেউতাক এৰি থৈ কেনেকেনো আহিম। তুমি একো চিন্তা নকৰিবা। যেতিয়া তোমাৰ মায়ে গম পাব যে তুমি মোৰ লগত সুখী আছা বুলি, তেতিয়া তোমাৰ মা দেউতাই তোমাক পুনৰ নিজৰ বুলি আঁকোৱালি ল'ব। ব'লা আমি এতিয়া যাওঁ। তাই ইমান দেৰি কৰি আছে, সোনকালে আহিব লাগে। ইমান সময় ৰৈ আছো, এতিয়ালৈকে আহিয়ে পোৱা নাই তাই। তুমি আহি পালা? ইমান দেৰি কৰিলা যে? মেঘালী, আহি পালা? ইমান দেৰি কিয় হ'ল? ব'লা আমি এতিয়া মন্দিৰৰ ভিতৰলৈ যাওঁ। নকবা আৰু, কেনেকে যে পলাই আহিলো ঘৰৰ পৰা একমাত্ৰ ভগৱানেহে জানে। বিয়াখন ভালে ভালে হ'ল। কি কোৱা? এতিয়া আমি দুজন কলৈ যাম? কলৈ যাম মানে? এতিয়া তোমাক মই ঘৰলৈ লৈ যাম আকৌ। বহা ফটাফট। মা, তই ক'ত আছ? চাহিচোন কোন আহিছে। কি হ'ল? তই যে ইমান তেতেফালি চিঞৰি আছ? এই তোৰ লগত থকা ছোৱালীজনী কোন হয় আকৌ? মা, এজনী মেঘালী হয়, তোৰ বোৱাৰী। আজি মই তাইক মন্দিৰত বিয়া পাতি ললো। তই এইবোৰ কি কৈছ? মই ধৰিব পৰা নাই। মা, তই ঠিকে শুনিছ। মেঘালী মোৰ ঘনীয়েক হয় আৰু তোৰ বোৱাৰী হয়। মই তাইক আজি বিয়া পাতি ললো মন্দিৰত। মা, তই খং নকৰিবি, মই তাইক বহুত ভাল পাওঁ, সেইকাৰণে আমি দুয়োজনে বিয়া পাতি ললো। আজিলৈকে কাম এটা বিচাৰি উলিয়াব পৰা নাই, বাপেৰ ওপৰত চলি আছ, আকৌ তই আজি বিয়া পাতি ললি। মা, তই আজি অলপ চুপ মাৰি থাকিবিনে? আজি ঘৰত এজনী নতুন বোৱাৰী আছে, আজি এটলিষ্ট তই এইবোৰ কথা নকবি। হ'ব, তাই কোনো ৰূপেশ্বৰী এজনী লৈ অহা নাই, তাইক কোনে খুৱাব? তুমি কিয় ৰৈ আছা? যোৱা, মাৰ পৰা আশীৰ্বাদ লোৱাগৈ। মা, মোক আশীৰ্বাদ দিয়ক। মা, আপুনি মোৰ ভুল নুবুজিব।
মই তাক বহুত ভাল পাওঁ, সেইবাবে মই তাৰ লগত বিয়া হৈ আহিছোঁ। এইখন ঘৰ মই নিজৰ ঘৰ বুলি ভাবি ল'ম। ঘৰৰ সকলো কাম মই নিজেই কৰিম। আপোনালোকক মই নিজৰ মা দেউতা বুলি ভাবি ল'ম। হ'ব যা। মই এটা কথা কৈ দিওঁ, এইখন মোৰ ঘৰ আৰু মোৰ পাৰ্মিশ্যন নোলোৱাকৈ একো কাম নকৰিবি। যদি মোক নুসুধাকৈ কিবা কাম কৰ কিন্তু কথা বেয়া হৈ যাব। যা এতিয়া নিজৰ ৰুমলৈ। ৰ'বাচোন, তুমি কিয় তেনেকৈ কৈ আছা? যি কি নহওক, আজি ঘৰলৈ লক্ষ্মী আহিছে। তুমি আদৰিব লাগে নে এইদৰে চিঞৰ-বাখৰ কৰিব লাগে? আহা বোৱাৰী, ভিতৰলৈ সোমাই আহা। কোৱাচোন তোমাৰ বিষয়ে অলপ। দেউতা, মোৰ নাম মেঘালী দেৱী আৰু মাৰ নাম মিতালী দেৱী। দেউতা ঢুকুৱা 2 বছৰ হ'ল আৰু মই ডিগ্ৰী কমপ্লিট কৰি টেলিকমত জব এটা কৰি আছোঁ। তাতে মোৰ অভিৰ লগত চিনাকি হৈছিল। তুমি তোমাৰ সাহস বেয়া নাপাবা দেই, তেওঁ তেনেকুৱাই হয়। যোৱা তুমি এতিয়া ভিতৰত অলপ ৰেষ্ট লোৱাগৈ। নাপাওঁ দিয়ক দেউতা। মা বহুত ষ্ট্ৰিক্ট দেখোন ঐ। মই মাৰ লগত চলিব পাৰিমনে? মাৰ কথাবোৰ দেখোন অলপ বেলেগ ধৰণৰ। মায়ে তেনেকৈয়ে কথা কয়, তুমি মাক বেয়া নাপাবা। মাৰ এতিয়া খং উঠি আছে যে সেইবাবে তেনেকৈ কৈছে। মায়ে যেতিয়া তোমাক ভালদৰে চিনি পাব তেতিয়া মায়ে তোমাক মৰম কৰিব। মোৰ বৰ ভাগৰ লাগিছে, অলপ ৰেষ্ট লওঁ ইয়াতে। বোৱাৰী, বোৱাৰী। কি হ'ল মা? ৰুমত সোমাই কি কৰি আছা? এতিয়া কইনাহঁত বহি থাকিলে নহ'ব। ঘৰৰ কাম কৰিব নালাগে নেকি? ইয়াত কি বহি বহি খাম বুলি আহিছা? ৰুমৰ ভিতৰতে সোমাই থাকিলে হ'বনে? যা, পাকঘৰ লেতেৰা বাচনবোৰ আছে ধুগৈ। তোক আমি বহাই বহাই খুৱাব নোৱাৰো। তইনো মাকৰ ঘৰৰ পৰা কিডাল আনিছ? খালি হাতখন লৈ আহিছ। ধনী ঘৰৰ ল'ৰা দেখি তাক পতাই ল'লি। দুখীয়া ঘৰৰ ছোৱালীবোৰ বুজি পাওঁ নহয় এনেকুৱাই। মা, মোক এইবোৰ যি টি কথা কিয় কৈ আছে? মোৰ কিন্তু ভাল নালাগে সদায় সদায় এইবোৰ কথা শুনিবলৈ। তই চুপ পাই থাক। তই কালি আহোঁতে আজি মোৰ লগত তৰ্ক কৰিব আহিছ হা? ঐ, তই শুনিছনে? তোৰ ঘৈণীয়ে যে মোৰ লগত তৰ্ক কৰি আছে। মা, মই আপোনাৰ লগত তৰ্ক কৰা নাই নহয়, মই কথাষাৰহে কৈছোঁ। কি হ'ল মেঘালী, তুমি মাৰ লগত এনেকৈ কিয় তৰ্ক কৰি আছা? মই তোমাক আগতে কৈ থোৱা নাছিলো নেকি যে তুমি মাৰ লগত তৰ্ক নকৰিবা বুলি? যোৱা মায়ে যি কয় তাকে শুনা। তুমি নতুন বোৱাৰীজনীৰ লগত ইমান কিয় খং কৰি আছা হা? তাই এইখন ঘৰত নতুন, অলপ সময় লাগিবই তাই কাম শিকিবলৈ, আৰু তাইৰ লগত তুমি অলপ মৰমেৰে কথা পাতিবা। আপুনি চুপ মাৰি থাকক। এইবোৰ ছোৱালী মই চিনি পাওঁ নহয়। মাক জীয়েক মিলি মোৰ ল'ৰাটোৰ লগত ছোৱালীজনীক পলুৱাই দিছে। চি, তুমি এইবোৰ কি কথা কৈ আছা হা? বোৱাৰীৰ আগত যি টি কথা নক'বা। মই তোমাক কৈ দিছোঁ কিন্তু, বোৱাৰীজনী বেয়া নহয়। হ'ব, বোৱাৰীক এইবোৰ কৈ পেলাই মূৰত উঠাই ল'ব নালাগে। বোৱাৰীক যদি এতিয়া শাসন নকৰোঁ, পিছলৈ মূৰৰ ওপৰত উঠি নাচিব তাই।